খুলিলে নহ'ব, বন্ধও কৰিব লাগিব। এইবিলাক অভ্যাস ৰাখ, সদায় ওলাওঁতে সোমাওঁতে গেট বন্ধ। আচ্ছা পেঞ্চিল, তই ইয়াত থাকিবলৈ আহিছ, মোৰ কোনো প্ৰব্লেম নাই, কাৰণ বাপেৰে মোৰ ওপৰত ৰিক্স দি পঠাইছেতো। খালি অলপ ভালকৈ থাকিব লাগিব। ভালদৰে মানে তই উৎপাত নকৰাকৈ থাকিব লাগিব। একচুৱেলি এইখন গাঁও নহয়তো, এইখন চহৰ হয়। আচ্ছা তই কি কাম কৰিম বুলি ভাবিছ? তই যাতে সোমোৱাই দিয়। হয় নেকি? ঠিক আছে, হ'ব। এই ঘৰটো কেনেকুৱা দেখিছে? বৰ ডাঙৰ ঘৰত থাকো দেই। তয়ো ইয়াতে থাকিব পাৰিবি। এখন চোন না, ঐ আছোন আছোন। তেলে কামুৰিছে হা এই বয়সত? মানে মই বুজা নাই দাদা। বুজা নাই? মেলেৰিয়া সঁচাকৈ বাহিৰ কৰি দিম। এই দুপৰীয়াখন কিয় চিঞৰিছা? মই তেনেকৈ চিঞৰে নেকি ইমান ডাঙৰ মানুহ হ'ল? ঐ তাক কিয় টেট বুলি কৈছ? তই টেট টেট ভাল বাচিলুং দেই। এই পোৱালি আকৌ কোন? মোৰ ভাড়াতীয়া নেকি? মই মালিক হৈ গম নাপাওঁ। বাৰু এইবিলাক পিছত গংগতি ল'ম। এতিয়া চিডিখন শেষ কৰোঁ। হিৰইনে হিৰৰ বুকুত সোমাই কান্দিছিলেহে, সেইখিনিতে এৰিছিলোঁ। তাৰ পৰাই চাওঁ। মালিকে কিন্তু সঁচা সঁচিকৈ মেলেৰিয়া বাহিৰ কৰি দিব যেন পাওঁ। পানীকে অকণ খাই ল'ব।